নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ কাৰণে নতুন এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো আপোনালোকৰ মানে বহুত ভাল ভিডিঅ' বনাই আনিছোঁ আৰু ভিডিঅ'টো এনেকুৱা ধৰণৰ ভিডিঅ' আমি বৰ্তমান বনাবলৈ গৈছোঁ ডালিমৰ জুচ। ডালিমৰ ৰস নহয়, একচুৱেলি ডালিমৰ বাকলিৰ জুচ। এই বস্তুটো আপোনালোকৰ কাৰণে বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ কাৰণে বহুত ভাল বস্তু আৰু এই বাকলিটো মানে চব মানে খাব নোৱাৰা কাৰণে মানে তিতা বস্তু, তিতা জাতীয় বস্তুটো। আৰু ভিডিঅ'টো মানে কি, এতিয়া মিক্সিটো ধুনীয়াকৈ ধুই আনিলোঁ, মিক্সিৰ বস্তুখিনি ভৰাই দিলোঁ, ডালিমৰ বাকলিখিনি ভৰাই দিলোঁ, ডালিমৰ বাকলিখিনি অকণমান পানী দি দিছোঁ যাতে অলপ জুচ টাইপ হয়। আপোনালোকে ইয়াত অকণমান নিমখ দি দিব। অকণমান নিমখ দি দিব, অকণমান নেমু চেপি দিব। তুমি কেলা কথা কৈ আছা? নি মিক্সিটোত বহাই দিব, ঠিক আছে? মিক্সিটোত বহাই দিয়াৰ পিছত আপুনি মিক্সিটো ঢাকনাখন মাৰি দিব, চুইচটো দি দিব। গতিকে বন্ধুসকল বনিবলৈ গৈ আছে ডালিমৰ বাকলিৰ জুচ। ডালিমৰ বাকলিৰ জুচটো ডালিমৰ বাকলিৰ জুচটো বনিবলৈ গৈ আছে। গতিকে আমি জুচটো দি দিওঁ। পানী দিব, খাবানে? আপোনাৰ যদি চাকনি লাগনি আছে, চাকনিটোত ৰসটো এনেকৈ বাদামৰ আপুনি চামুচখিনি এনেকৈ চপাই দিব। তেতিয়া মানে বস্তুটো কি হ'ব, ৰস থকা ৰসখিনি তললৈ বৈ যাব। বাদামৰ বাকলিৰ ৰসখিনি বাদাম হ'বগৈ ডালিমৰ ডালিমৰ বাকলিৰ ৰসখিনি দিয়ে দিলোঁ। ফাইনেলি বস্তুটো ৰসটো আপোনাৰ কালাৰটো এনেকুৱা হৈ গ'ল। আৰু গতিকে ই মানে নাখাওঁ বুলি ডালিমৰ বাকলিৰ ৰসখিনি আমি এতিয়া খাই দিম। কাৰণ এই বস্তুটো আপোনাৰ বিভিন্ন বেমাৰৰ কাৰণে ভাল। আপোনালোকে যিসকলে জানে ডালিমৰ বাকলিৰ ৰসখিনি বহুত বেমাৰৰ কাৰণে ভাল। বহুত বেমাৰ হ'লে, আপোনাৰ জণ্ডিছ হ'লে, কিবা কিবি হ'লে, বহুত বেমাৰৰ কাৰণে বস্তুটো আগতে আমাক খুৱাইছিলে। জ্বৰ হ'লেও খুৱাইছিলে বা পেটত ডিচেণ্টৰী হ'লেও খুৱাইছিলে। গতিকে বস্তুটো খালে ভাল। হ'ব, তোমাৰ নহয় খোৱা। খুব ভাল, আপোনালোকে বনাই খাওক, বহুত ভাল বস্তু। আৰু এই পেটৰ কাৰণে বহুতেই ভাল, মানে আপোনালোকে যিসকলে জানে বস্তুটোৰ বিষয়ে। গতিকে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। শ্বৰ্ট ভিডিঅ' তথাপিতো আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ কাৰণে বস্তুটো ভাল বস্তুটো ছাবস্ক্ৰাইব কৰি দিব।